মোৰ হৃদি ভকতেই মোৰ প্ৰাণ ভকতৰ বিনে মই নিশ্চিন্ত হোৱা এনে এক মহান উদ্দেশ্য লৈ অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো মই কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই যুদ্ধ ধৰ্মযুদ্ধ এই যুদ্ধৰ পৰিণতিয়ে ভাৰতৰ বুকুত অবাধে চলা অন্যায় অনাচাৰ ব্যভিচাৰৰ অৱসান ঘটাই ধৰ্মধ্বজা চিৰদিনৰ বাবে উৰুৱাই ৰাখিব আৰু এই যুদ্ধতে মই বিশ্বৰ কল্যাণৰ বাবে আৰু এই পুণ্যময় ভাৰত ভূমি উদ্ধাৰৰ বাবে মোৰে সখা অৰ্জুনৰ আগত প্ৰকাশ কৰিলো ধৰ্ম তত্ত্বভাগ যুদ্ধ লাহে লাহে শেষ হৈ আহিছে ভীষ্ম দ্ৰোণ আদি মহাবীৰ সকল ৰণ কৰি স্বৰ্গগামী হ'ল ভগ্ন শৰীৰ আৰু দুৰ্বল মন লৈ এতিয়াও আত্মাভিমানী দুৰ্যোধনে শেষ যুদ্ধৰ বাবে সাজু হৈ আছে আৰু ময়ো আনন্দেৰে অপেক্ষা কৰিছো কুৰুক্ষেত্ৰৰ অন্যায় অথচ কৰুণ পৰিণতিলৈ মই নিজ কৰ্তব্যত সমগ্ৰহণ জগতৰ ৰক্ষাৰ ভাৰ আমিয়েই কৰিছো বহ যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয়